বিশেষ এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মা হোম ৰেচিপিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পালেং শাকৰ লগত মাছৰ ৰেচিপি বনোৱা হ'ব। মাৰ হাতৰ বিশেষ আঞ্জা এনেধৰণে মায়ে কুটি আছে, এইপিনে চাব পাৰে। এইপিনে চৌকাত জুইত দি থোৱা আছে, তেল দি দিয়া হৈছে, দেখুওৱা হোৱা নগ'ল। বিশেষ ৰেচিপি বহুদিনৰ পিছত আকৌ এবাৰ দিবলৈ ওলাইছোঁ। মাৰ হাতৰ বিশেষ ৰেচিপি পালেং শাকৰ লগত মাছৰ ৰেচিপি। যিহেতু ফিচাৰীৰ মাছ ধৰা হ'ল, ফিচাৰীতে লোকেল মাছ সোৱাদ বহুতো যথেষ্ট সোৱাদ হয়। এয়া দেখিবলৈ পাইছে কাটি থোৱা আছে। ডাঙৰ মাছ পোৱা নগ'ল, দেখিবলৈ পাইছে হালধি নিমখ দি দিয়া হৈছে মাছত, সুন্দৰভাৱে সানি লোৱা হৈছে। মায়ে সানি আছে। মাৰ হাতৰ বিশেষ আঞ্জা আজি বনাবলৈ গৈ আছোঁ। প্ৰস্তুত কৰি থোৱা আছে সমগ্ৰ শাকখিনি। এইপিনে চাওক, এয়া পালেং শাক সুন্দৰভাৱে তিয়াই থোৱা আছে বাল্টিঙত ধুই পেলাই। এইপিনে মাছখিনি এপিচ এপিচকৈ তেলত দি দিয়া হৈছে, যিহেতু ফ্ৰাই কৰি লোৱা হ'ব। তাৰপিছত ৰেচিপিটো চাই থাকক, কেনেধৰণে কি হয় সম্পূৰ্ণ চাই থাকিব। বিশেষ ৰেচিপি মাৰ হাতৰ। এইপিনে মাছসমূহ এনেকৈ নিমখ হালধি দি কেৰাহীত দি দিয়া হৈছে। মাছখিনি ফ্ৰাই হোৱাৰ মানে বাকী বস্তুখিনি যোগাৰ কৰি লওঁ, কিয়নো মছলাসমূহ এতিয়ালৈকে যোগাৰ কৰা হোৱা নাই। এইপিনে মাছখিনি ফ্ৰাই কৰি থকা হৈছে, সুন্দৰভাৱে এপিচ এপিচকৈ লুটিয়াই দিয়া হৈছে মাছখিনি। খাব পাৰে এনেধৰণে পুনৰবাৰ আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইপিনে পালেং শাক কুটি থকা হৈছে, এনেকৈ মায়ে কুটি আছে। এইপিনে বাল্টিঙত থৈ দিয়া আছে, এইপিনে নিমখ থৈ দিয়া আছে। এনেকৈ আজি ৰেচিপি দিবলৈ গৈ আছোঁ। মাৰ হাতৰ বিশেষ আছে। পিঁয়াজ কুটি থকা হৈছে আৰু নহৰু এইপিনে গুচাই থোৱা আছে, দেখিবলৈ পাইছে। এইপিনে মাছ ফ্ৰাই হৈ আছে, পালেং শাক এনেকৈ থৈ দিয়া আছে। এনেধৰণে আজি এক বিশেষ ৰেচিপি বনিবলৈ গৈ আছে, বিশেষ আঞ্জা। মাৰ হাতৰ দুপৰীয়াৰ আহাৰ এনেধৰণে খোৱা হ'ব। পালেং শাকৰ লগত মাছৰ আঞ্জাৰ সৈতে মাৰ হাতৰ বিশেষ আঞ্জা দুপৰীয়া আহাৰ গ্ৰহণ কৰা হ'ব। মাছসমূহ এনেকৈ কাঢ়ি লোৱা গৈছে কেৰাহীৰ পৰা, এপিচ এপিচকৈ সুন্দৰভাৱে ফ্ৰাই হৈ গ'ল। মাছসমূহ দেখিবলৈ পাইছে আপোনালোকে, কি এক সুন্দৰ কালাৰ আহি পৰিছে। পালেং শাকৰ লগত বনোৱা হ'ব। এইপিনে বইল আলু আছে, যিহেতু মোহাৰি থোৱা আছে সুন্দৰভাৱে। এনেকৈ পালেং শাকৰ লগত বইল আলু, তাৰপিছত লোকেল মাছ, পিঁয়াজসমূহ দি দিয়া হৈছে নহৰু কাটি। পিচি লোৱা হোৱা নাই, মছলাসমূহ দি দিয়া হৈছে সুন্দৰভাৱে ভাজি ল'ব লাগিব, যিহেতু এক সুন্দৰ কালাৰ আহিবৰ বাবে। পিঁয়াজ নহৰু জলকীয়া এনেকৈ ভাজি থকা হৈছে সুন্দৰভাৱে, যিহেতু ইয়াৰ পৰাই লোকেল মাছৰ সৈতে পালেং শাকৰ লগত বিশেষ এটা সোৱাদ আহিব। লগতে বিলাহীসমূহ দি দিয়া হৈছে, চাব পাৰে বিলাহীসমূহ দি দিয়া হৈছে। মছলাখিনি সুন্দৰভাৱে এতিয়া ভাজি ল'ব লাগিব। মাছৰ আঞ্জাটো মাৰ হাতৰ বিশেষ আঞ্জা আজি এনেধৰণে বনোৱা হ'ব, চাব পাৰে। এক কালাৰ সুন্দৰ, এক ৰঙচুৱা কালাৰ আহি পৰিছে, যিহেতু বিলাহীৰ পৰা কালাৰটো আহি পৰিব। বিশেষ একো মছলা আজি ইউজ কৰা হোৱা নাই, যিহেতু মছলাৰ অবিহনে খাই বিশেষ সোৱাদ লাগে, সেইবাবে মছলা একো ইউজ কৰা হোৱা নাই। আৰু লগতে বইল আলুখিনি দি দিয়া হৈছে। মছলাখিনি ভাজি লোৱাৰ পিছত চাব পাৰে বিশেষ কালাৰ আহি পৰিছে। পালেং শাকসমূহ দি দিয়া হৈছে, চাব পাৰে। পালেং শাকৰ যিহেতু ৰেচিপি মাছৰ লগত আজি বনোৱা হ'ব, তেনেধৰণে এটি বিশেষ ৰেচিপি, বিশেষ আঞ্জা মাৰ হাতৰ প্ৰস্তুত হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। গলি গ'ল আৰু গলিবলৈ বাকী আছে, সেইবাবে আপোনালোকক দেখুৱাইছোঁ কেনে সুন্দৰ কালাৰ আহি পৰিছে আৰু ইয়াৰ এটি সুন্দৰ গ্ৰেভি নিচিনা হৈ পৰিছে। বিশেষ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসমূহ মাছ ফ্ৰাই কৰি থোৱা আছে, সুন্দৰভাৱে পানী দি দিয়া হৈছে, চাব পাৰে। বিশেষ আঞ্জা এনেকৈ প্ৰস্তুত কৰি থকা হৈছে। এনেকৈ পালেং শাকসমূহত উতল অহাৰ পিছত এপিচ এপিচকৈ মাছ দি দিয়া হৈছে, চাব পাৰে। যিমান পিচ দৰকাৰ সিমান পিচে দিয়া হৈছে, সম্পূৰ্ণ মাছ দি দিয়া হোৱা নাই, কিয়নো সকলোৱে জোলৰ মাছ নাখায়। সেইবাবে পালেং শাকৰ লগত মাছৰ আঞ্জা বিশেষ পদ্ধতিৰ বনাই থকা হৈছে। মাৰ হাতৰ বিশেষ আঞ্জা, চাব পাৰে কি এক সুন্দৰ কালাৰ আহি পৰিছে আঞ্জাটোত, কি এক সুন্দৰ কালাৰ আহি পৰিছে। সম্পূৰ্ণ আঞ্জা
বনি আছে, বিশেষ এটা সোৱাদ আহি পৰিছে আৰু চেণ্টটো সুন্দৰ মাৰিছে। এনেধৰণে যদি আপোনালোকে বনায় বিশেষ সোৱাদ হয়। যিহেতু চব মাছ আছিলে নিজৰ ফিচাৰী আৰু পালেং শাকসমূহ নিজৰ মাটিৰ, যিহেতু কোনো সাৰ দিয়া নহয়, মাছসমূহতো একো সাৰ ইউজ নহয়, সেইবাবে এনেধৰণে লোকেল মাছ আৰু লোকেল পালেং শাকৰ সৈতে এনেকৈ বিশেষ আঞ্জা বনাই থকা হৈছে। ইতিমধ্যে আপোনালোকৰ মাজলৈ এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি মাৰ হাতৰ বিশেষ আঞ্জা এনেকৈ সম্পূৰ্ণ হৈ পৰি চাব পাৰে। কি মাছৰ পিচটো চব কি সুন্দৰ লাগিছে, এনেকৈ কাঢ়ি থকা হৈছে সুন্দৰভাৱে। চাওক কি সুন্দৰ হৈছে, সুন্দৰভাৱে কাঢ়ি লোৱা হৈছে মাছ পিচসমূহ, যিহেতু ভাগি নাযাবৰ বাবে। এইসমূহ খাবলৈ বিশেষ সোৱাদ হয়। এয়া চাব পাৰে গ্ৰেভিটো সুন্দৰ হৈ পৰিছে, সেউজীয়া ৰঙচুৱা দুয়োটা কালাৰ আহি পৰিছে আঞ্জাটোত। কেনে লাগিছে আজিৰ আঞ্জা জনাবলৈ নাপাহৰিব। মাৰ হাতৰ বিশেষ আঞ্জা পালেং শাকৰ লগত মাছৰ আঞ্জা আজি বনোৱা হ'ল। এয়া চাওক, ইতিমধ্যে আজিৰ আঞ্জা প্ৰস্তুত হৈ পৰি মাৰ হাতৰ বিশেষ আঞ্জা আজি এনেকৈ বনাই হৈ গ'ল। কি সুন্দৰ কালাৰ আহি পৰিছে, মাছ পিচ চব সুন্দৰভাৱে গলি পৰি চাব পাৰে। মাছ পিচ বিশেষ আঞ্জা প্ৰস্তুত কৰা হ'ল। এইপিনে পালেং শাকৰ লগত মাছ, যিহেতু ধোঁৱা ওলাই আছে, দুপৰীয়া সাজ এনেকৈ খোৱা হৈছে। এইপিনে ফ্ৰাই মাছ আছে, এইপিনে শুকান চব্জি এটা আছে, এইপিনে দাইল, এইপিনে ভাত, দুপৰীয়া আহাৰ গ্ৰহণ কৰা হ'ল। এনেকৈ কেনে লাগিছে জনাবলৈ নাপাহৰিব আজিৰ সম্পূৰ্ণ ৰেচিপিটো।